নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোলৈকে উৰুকা আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। উৰুকা ৰাতিটো আমি কেনেদৰে পালন কৰিলোঁ তাকে অলপ আপোনালোকক দেখুৱাওঁচোন আহক। এয়া উৰুকাৰ ৰাতিপুৱা মা আৰু খুৰীয়ে মিলি চিতল মাছ ভাগ কৰি আছে। এয়া পিছে দুপৰীয়া সাজৰ বাবেহে অনা হৈছিলে, ৰাতিৰ বাবে বাহু মাছ অনা হৈছে। ওচৰতে সপোনো ৰৈ আছে। এয়া দেই আমাৰ ভেলাঘৰ। খুৰাৰ ঘৰতে এইবাৰ খোৱা হৈছে। প্ৰত্যেকবাৰে আমাৰ ঘৰতে খোৱা হয়, কিন্তু এইবাৰ খুৰাৰ ঘৰত আয়োজন কৰা হৈছে, খুৰাৰ ঘৰৰ চোতালত। এয়া মায়ে ৰাতিৰ সাজৰ বাবে পাচলি কাটি আছে। সোনকালৰ পৰাই অলপ যা যোগাৰ কৰা হৈছে আৰু। এয়া ভেলাঘৰত জুই জ্বলোৱা হৈ গ'ল দেই। এতিয়া খানা বনাবলৈ আৰম্ভ কৰা হ'ব। এয়া প্ৰথমতে লেগ পিচ কেইটামান ফ্ৰাই কৰি লৈছোঁ ইহঁতিবোৰে খাবৰ বাবে। আৰু চুঙাত দিয়া মাংসৰ ব্যৱস্থা কৰা হৈছে, আৰু লোকেল চিকেনৰ কাৰী হ'ব, আৰু কিবা কিবি আইটেম আছে আৰু চাই যাওকচোন ভিডিঅ'টো। এই জুইকুৰা বৰ ধুনীয়াকৈ জ্বলিছে দেই। ঠাণ্ডাও কালি কিন্তু বহুত বেছি দিছে দেই। এয়া চুঙাত দিয়া মাংস আৰু লোকেল চিকেন আৰু মাছ ৰেডি কৰি থোৱা হৈছে বনাবৰ বাবে। বনোৱা হোৱা নাই এতিয়ালৈকেও। এয়া মটৰ পনীৰ বনাবৰ কাৰণে পনীৰ ফ্ৰাই কৰা হৈছে। মই যিহেতু মাছ মাংস নাখাওঁ, নিৰামিষেই খাওঁ, সেইবাবে এয়া অকল মোৰ বাবেহে কৰা হৈছে আৰু এইটো আইটেম। অকণমান মই বনোৱাৰ মাজে মাজে জুইও সেকি লৈছোঁ। ঠাণ্ডা ইমান বেছি পৰিছে। আপোনালোকৰ ফালে বাৰু ঠাণ্ডা কেনেকুৱা জনাবচোন। এয়া মাজতে খুৰীয়ে আনি লাল চাহ আৰু বুনিয়া ভুজিয়া ওলালে, চবেই খাই ল'লোঁ অকণমান। এয়া চুঙা মাংস উলিয়াইছে। খানা ৰেডি হৈ গ'ল। এয়া বেঙেনা ফ্ৰাই, পাপৰ আৰু ডিমটো ড্ৰাইকৈ বনোৱা হৈছে। খানা পূৰা ৰেডি। এতিয়া সকলোৱে খাবলৈ আৰম্ভ কৰিছে আৰু বুফে ছিষ্টেমতে কৰি দিয়া হৈছে। মানুহো কম বাৰু, ইমান বেছি নহয়। আমাৰ পৰিয়ালৰ 2 ঘৰৰে মিলি 8-9টামান হ'ব। বিলাই থকাটো অকণমান অসুবিধাৰ বাবে আৰু এনেকৈ নিজে লৈ খাইছে আৰু। এয়া বিহুৰ দিনা ৰাতিপুৱা সপোন ওলাইছে দেউতাকৰ লগত নামঘৰলৈ যাবলৈ। সি এইবোৰ ড্ৰেছ পিন্ধি খুব ভাল পায় আকৌ দেই। সকলোকে বিহুৰ শুভেচ্ছাও দিছে। নামঘৰলৈ গৈও খুব ভাল পায়। এয়া ওলাইছে দেউতাকৰ লগত যাবলৈ। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু যদি ভাল পালে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।